গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 14 নৱেম্বৰ শিশু দিৱস। মই আহিলোঁ ভাগিনজনীক স্কুলৰ পৰা নিবলৈ। স্কুল হেনো সোনকালে ছুটি হ'ব। ছুটি হোৱাৰ পিছত সকলোৱে বোলে চিলড্ৰেন ডেত নাচিব বাগিব, তাইও হেনো নাচিব। বায়ে সেইকাৰণে মোকে পঠিয়ালে, তাই কিবা এটা কাৰণত আহিব নোৱাৰে। এয়া মোৰ লগত ভতিজা এজনী আহিছে, তাই কৈ আহিছে যে বা আকৌ লৈ আহিবা, সেইকাৰণে তাইকো লৈ আহিলোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে কেৱল গছেই গছ। আৰু এয়া আহি পালোঁ মই তাইৰ স্কুল। এয়া তলত, ইয়াতে এনেকৈ এয়া আমাৰ ভাগিনজনী, তাই ইয়াত নাচিব লৈছে। মই অলপ আগতে আহি পালোঁ তাইৰ নৃত্যটো আৰম্ভ হোৱাৰ আগে আগে। এনেকৈয়ে সকলোৱে বেলেগ বেলেগ সকলোৰে নিজা নিজা প্ৰতিভাসমূহ ইয়াত এনেকৈ দেখুৱাইছে। ভাল লাগিছে, ল'ৰালিকালৈ মনত পৰিছে সেই যে স্কুলীয়া দিনবোৰ। আৰু এয়া বোধহয় ক্লাছ 10ৰ ছোৱালী, সিহঁতে বৰ আনন্দ কৰিছে। এইবাৰ লাষ্ট যিহেতু সিহঁতে, সেইকাৰণে লাষ্টত একেবাৰে পূৰা নাচিছে। ডান্স দেখিছেনে সিহঁতৰ? এই সোণালী দিনবোৰ যে কেতিয়াও পাহৰিব নোৱাৰি।